हेलो गाइस मैं हूं आपको दोस्त इस चैनल का होस्ट और आज मैं आप लोगों को চাইলিয়াকে এটা ব্লগ আনিবলৈ চেষ্টা কৰিছো মানে জমনি ব্লগ এটা আনিবলৈ চেষ্টা কৰিছো কাৰণ বিহুটো গ'ল মানে বেলেগৰ বিহু গ'ল আমাৰ আমি দেউৰী মানুহ ন সো আমাৰ বিহুটো আজি বে ষ্টাৰ্ট হ'ব আজি আমাৰ মানে নহয় কালিপা কাইলে আমাৰ উকা হ'ব সো কাইলে গৌগা ধুম সো আজি মানে আমি বোকা খেলিম মানে আজি নহয় আজি বিহু কৰিম তাৰ পাছত এটো কি বুলি কয় কাইলে আৰু 12টা পিছত আমি বোকা খেলিম সো এই বছৰটো মানে মাত খালম মানে যোৱা কালি আমাৰ ঘৰতে বিয়াখন আছিল সো তাত গলো নাচিলো পুৰা মানে ভৰি হাত পুৰা মানে মাছাত পুৰা গৈ আছে এই মাত্ৰ অলপ ইগনৰ কৰ সো মানে এই বছৰটো বিহু কোৱা নহলে সো এই বছৰ 2021 ত বিহু হ'ল নকলো বিহু কৰিম সো বিহু কৰিম আৰু বিহু কৈ আছিলো মানে আগতে এক মাহৰ আগৰ পৰা আমাৰ ৰাতি বিহু কৰে সো এতিয়া মানে এসপ্তাহ আগৰ পৰা বিহু কৰিলে আৰু এসপ্তাহ কৰিলো বা মই নগলো মই অকল এদিন গলো আৰু আজি যাম মানে পঢ়া হৈ আছে ন মা কৈছে যে দুদিন যাবি আৰু যেতিয়া বোকা খেলিব সেইটা দিন যাবি আৰু যেতিয়া মানে হেৰি কৰিব এনে ৰাতি বিহু কৰে সেইটা দিন যাবি এনেকৈ যাব নালাগে তাৰ মই ক'লো হ'ব বুলি এনেই পঢ়া চৰো হোৱাই নাই বিহুটো ক'ত পঢ়া হ'ব সো ভিডিও যদি চাই ভাল লাগে লাইক কৰিব আৰু বেছি ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু যদি মছলা কোনোবা নতুনকৈ আহিছে তো ছাবস্ক্ৰাইব কৰি দিব কাৰণ মই বহুত দিনৰ ভিডিঅ' বনোৱা নাছিলোঁ মই গম পাওঁ কাৰণ মই ভাবিছিলোঁ যে বিহুটো আহি আছে বিহুতে বনাম এনেই ভালকৈ বনাই নিদিওঁ আৰু চ' সেইকাৰণে মই আজি বনাবলৈ গৈছোঁ চ' ভিডিঅ'টো চাই যাব জমনি হ'ব আৰু মাজতে স্কিপ কৰি নিদিব মাজতে কাটি কিনে ক'বলৈ যাব নালাগে আৰু ক'বলৈ নাযাবগৈ ভাত কাঢ়ি আছে যদি ভাত কাঢ়ি মোবাইলটো হাতে লৈ খাই থাকক কাৰণ ভিডিঅ'টো জমনি হ'ব চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকৰ বিহু কেনেকুৱা গ'ল মোক কমেণ্টত জনাব কাৰণ মই এইবাৰ কাৰো ঘৰত যাব নোৱাৰিলোঁ মানে মোৰ লগৰখিনি ঘৰত চ' লগৰখিনি হ'লেও আপোনালোকতো আছে চ' আপোনালোকে ক'ব কমেণ্টত যে বিহু আপোনালোকৰ বিহু কেনেকুৱা গ'ল ভাল গ'ল নে বেয়া গ'ল নে আজিকালি এনেই বিহুটো ঠাণ্ডাই যাব ন যেনেকৈ পূজাটো ঠাণ্ডা গ'ল বিহু ঠাণ্ডা যাব হ'লেও যদি মনত উৎসাহ থাকে তেতিয়া বিহুটো ভালকৈ যোৱাব পাৰি চ' আশাটো কৰোঁ আপোনালোকৰ বিহু ভালকৈ গ'ল আৰু মানে দেৰিকৈ কৰিছোঁ দেই হেপী বিহু কাৰণ মই আজি ভিডিঅ'টো বনাইছোঁ যদি জ্বলালো বহাই দিলোঁ কাটকৈ দিয়া আছে মা আহিছে আছে চ' মা যে এইটো কি বুলি কয় পিঠা খুন্দিবলৈ মানে পিঠা বনাবলৈ যোনটো চাউল থাকে সেইটো খুন্দিছিলেগৈ খুন্দি আহিছে চ' চাই থাকক বুলিতো জমনি হ'ব এটা কথা এইবাৰ মেট্ৰিকটো হ'ব নহ'ব ক'ব নোৱাৰি হ'ব কিন্তু পষ্টপণ্ডেড হ'ব আৰু পষ্টপণ্ডেড হ'লে একে হ'ব দেৰি হৈ গৈ থাকিব কাৰণ CBSE মানে পৰীক্ষাটো একেবাৰে বাতিল কৰিলে উঠাইলে চ' এতিয়া আমাৰ কি আমি সেৱা হয় আমাৰ এতিয়া কি হয় ভগৱান জানে চ' এতিয়া 2 জাগৰ পাছত মানে নতুন যেতিয়া চৰকাৰ গঠন হ'ব চ' তাৰপাছত মানে সিদ্ধান্তটো ল'ব কাৰণ এতিয়া হিমন্ত মামায়ে সিদ্ধান্তটো অকলে ল'বলৈ বিচৰা নাই চ' তাকে আমি ৱেইটটো কৰোঁ যে কি হয় আৰু কমেণ্টত ক'ব কাক মেট্ৰিক এক্সাম লাগে কাক নালাগে মোকতো নালাগে মোৰ মেট্ৰিক নালাগে চ' আপোনালোকক কাক মেট্ৰিক লাগে বা নালাগে মোক কমেণ্টত জনাব কাৰণ চাওঁ কাক মেট্ৰিক লাগে কোনে এক্সাইটেড আছে মেট্ৰিক দিবলৈ কাৰণ মোৰতো এক্সাইটেড ফেব্ৰুৱাৰীত হোৱাটো মাৰ্চত হ'ব বুলি কৈছে মাৰ্চত হোৱাটো মে'ত হ'ব কৈছে আৰু বহাবে গৈ থাকিব এতিয়া বিয়া পতাৰ পিছত মানে মেট্ৰিক দিম নেকি চৰি ফৰ দিছ চ' এতিয়া শাক চৌ বনাই আছোঁ মই চাব পাৰে চলি আছে মানে এইটো কি বুলি কয় বিলাহী আৰু দাইল চ' মোৰ টুপিটো মানে চুলিবকে কৈ আছে সেইকাৰণে মানে পূৰা মানে নাছিলোঁ পূৰা হেৰি কৰিলোঁ সেইকাৰণে পূৰা মাতটো পূৰা গৈ আছে ঐ হ'ব দে আপোনালোকৰ কাৰণে মাক ক'লোঁ চুপিটো জমনি হ'ব চ' গাইছ আজি আমাৰ পাৰ্টি আছে ৰাতিকৈ পাৰ্টি কৰিম তাৰপিছত কাইলৈ বোকা খেলিব লাগিব ন চ' পাৰ্টি কৰিব লাগিব এতিয়া কাইলৈ বোকা খেলিব পাৰিম পূৰা গাত পূৰা বোকা চোকা লগাব পাৰিম চ' আজি ৰাতিকৈ আমাৰ পাৰ্টি আছে আমি 100কৈ মিলাইছোঁ 5টা এজন নাহিব পাৰে 4জন হ'ব 4জন হ'ম চ' অলপ দেৰিকৈ যাম এতিয়াতো ঘৰতে আছোঁ তাৰপিছত অলপ দেৰিকৈ মানে মাছ খাব পালে কেনেকৈ মজা লাগে ন বৰ মজা লাগিবি ন মাছ খাব পালে মাছ
কাটিম নাৰিকল কাৰণ পিঠা বনাবলৈ নাৰিকল লাগিবই নাৰিকলৰ লাড়ু বনাবলৈ নাৰিকলৰ গুড়িটো লাগিব চ' কাটি আছোঁ তাকে চাওক কিমান ফাষ্ট কাটিব কিমান চালিয়া কাটিব পাৰোঁ মোৰ বিষ কাটি হৈ লওক তাৰপিছতে দেখাই আছোঁ দেই গৈ নাৰিকল কাটি হে ইমান ডাঙৰ নাৰিকলটো ইমান হৈ ওলাইছে পানীটো আছে পানীটো খাবলৈ পানী আছে বহুত আছে কি মজা আছে খকলক কৈ আছে চাবিয়া বিশ্বাসে নকৰে আজিকালি লগে নাই বহুত দিনৰ মূৰত এইজন ব্যক্তিক লগ পাইছোঁ মই মানে আমি গোটেইকেইটা কিয় লগ চ' পইচা পইচা কিমান যে 50 নাই কিমান আকৌ পাগল নাই পাব লাগিছিলে সেইকাৰণে মই তালৈ গ'লো চ' एरा पिज्जा ये पिज्जा कितना हुआ तो पैसा कितना लग गया पैसा বৰ্তমান আমি কাম পালোহি মানে ইয়াৰ ৰুমৰ পৰা কিবা বস্তু ল'বলৈ আছিলে সেইকাৰণে ইয়াৰ ৰুমত আহিলোঁ চ' ইয়াৰ ৰুমৰ পকাই লওঁ তাৰপিছত একেবাৰে জেগা দেখাই আছোঁ আৰু তাৰপৰা এইটো ইয়াৰ ৰুম হয় যথেষ্ট আৰু দুটা থাকিব পৰা যথেষ্ট চব ভাল আঞ্জাখন চাবি চব ভাল চ' এই বস্তুখিনি ল'লে ৰন্ধা নগতে ৰন্ধা হৈ গ'লে কাৰণে দেখা নাছিলে মানে তলাটো মাৰি লওঁ তাৰপিছত তলাটো মাৰি লওক মছলা মাৰি হৈ গ'ল এতিয়া আমি গৈ আছোঁ কিবা ভিতৰীয়া জেগা নেকি গলি বহুত মন পূৰা আন্ধাৰ হৈ গৈছে চ' ইয়াতে মানে সেই মন্দিৰটো আছে দেখা পাব দেই চ' ইয়ে ৰাম মন্দিৰ আমি স্পটত খালো এই দুজন বৰ্তমান ভাত খাই আছে বৰ্তমান চ' ভাতটো মই ভাতটো নাখাওঁ মই বাৰু চিককে দিম বাৰু দি লওঁ তাৰপিছত দেখাই আছোঁ আৰু আমাৰ বোকা খেলা ষ্টাইলটো গাইজ আমি এতিয়া বিহু তলি পালোহি এই ঢোলটো এতিয়া চাগে এইকেইটা এনেই বহি আছে চ' দেখাই আছোঁ কেনেকৈ বিহু কৰে চ' পাৰ্টি চলি এইটো ফিজ হয় ফিজ ইউটিউবত দিবি ব্লেক কোনোবা এটা ঘপকৈ উঠিবি এনেকুৱা ফিজ 10টা কিন্তু ভয় বেছি নাখাবি ভয় খালে গ'লে মানুহৰ
গাইছ আমি বোকা খেলি আহি গলো গোটেই বোকা চোকে খেলি আছে মোক গোটেই মানে পেলাই মেলি চেচ আৰু মোৰ দুটা লগত আহিলে সিহঁতে মানে টোপনি চাপি কিনে শুই থাকিলেগে আৰু মানে এতিয়া মোৰ ঠাণ্ডা লাগিছে কাৰণ তামাম ঠাণ্ডা লাগিছে বোকা খেলি ঠাণ্ডা লাগিছে চ' একেবাৰে যেতিয়া গৰু গা ধুৱাম এতিয়া দেখাইছোঁ আৰু দেই ধন্যবাদ গা চা ধুই মেলি চফা হৈ আহিলোঁ এতিয়া বোলক ঘৰত গৈ কিনে চুলিটো দিলোঁ কাৰণ চুলিটো চকু তলত হৈছে আৰু মই ইমান ফেপনি কথা কৈছোঁ কাৰণ গোটেই দি মানে নোহোৱাকৈ থকা হ'ল চ' সেইকাৰণে আমাৰ ফেপনি উঠিছে আৰু বহাগ বিহু বহুত শুভেচ্ছা থাকিলে আপোনালোককো আমাৰতো আজি মানে বিহুটো এনেকুৱা বস্তু যেতিয়া মানে দুখ কষ্ট মানে পাহৰাই দিব পাৰে সেনেকুৱাকৈ মানে আমি ইমান দিনৰ পৰা মানে ৰাতি বিহু কৰি আজিৰ পৰা খতম আৰু আজিৰ পৰা ৰাতি বিহু নাই আৰু মানে মনত দুখো লাগিছে মনত ভাল লাগিছে যে বিহু কৰিলোঁ মনত দুখ লাগিছে কাৰণ বিহুটো শেষ হ'ল চ' মনত দুখ লাগিছে আৰু পাতি আনি আকৌ এনেহে অহা বছৰ আকৌ আহিবই যে মেট্ৰিকটো পাছ কৰিম এতিয়া বিন্দাছ এনজয় কৰিম চ' আকৌ পৰা কৈছোঁ বহাগ বিহু তোমালোকৰ শুভেচ্ছা থাকিল ধন্যবাদ ঘৰ পাইলগৈ এটা চিবাই বিলংগৈ আৰু ভিডিঅ' যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেল কোনোবা নতুনকৈ আহিছে তো সি ছাবস্ক্ৰাইব কৰিনে তাৰ চাইডত থকা বেল আইকনটো দবাই নটিফিকেশ্যন অল কৰিব যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰি তেতিয়া প্ৰথমতে তোমালোকে পাব চ' বিহু চাই কেনেকুৱা লাগিলে মোক কমেণ্টত জনাব আৰু আপোনালোকৰ বিহু ভালকৈ গ'ল মই আশা কৰোঁ আৰু তাকে সুবিধা থাকিল যে ভালকৈ গ'ল আৰু ভালকৈ যাব লাগে অহাবাৰলৈও চ' মই আজি ৰাতিপুৱা আহিলোঁ গা চা ধুই মেলি এতিয়া জাষ্ট শুই উঠিছোঁ চ' ইমান ক'বলৈ মন নাই একো চ' ভিডিঅ' যদি চাই ভাল পালে চ' লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু চ' আজিৰ কাৰণে ইমানে বাই বাই